Hello everyone, welcome to my YouTube channel Dhruv Hazarika. Sobe nijor gaawak loi gaurav kori thake hoy na baro. To aji moi apnalokok amar gaawkhon dekhuam. Moiu mur gaawkhonok loi gaurav koru. Mor logot Munna ase, Munna hi boli koi diba. To aji moinu kile aminu amar gaawkhonok loi kile gaurav koru apnalokok dekhoi asu ki ase. Gaurav koribo pora apnaloke sai thikibo video to hekholoke. এইটো হৈছে আমাৰ গাঁৱৰ আটাইতকৈ পুৰণা পকা ঘৰ আৰু এই বিশেষ ঘৰটো হৈছে আমাৰ গাঁৱৰ গৌৰৱ শ্ৰদ্ধাৰ ডাক্তৰ পদ্মধৰ হাজৰিকা আৰু তেখেত বৰ্তমান লণ্ডন নিবাসী। আহক এতিয়া আমাৰ গাঁওখন চাওঁ, লগতে এটা গানো বজাই দিওঁ, ভাল লাগিব দীপেন বৰুৱাৰ সেই গানটো। এইখনি গাঁও বুকুৰ আপোন, ইয়াতে দেখো নতুন সপোন, কোনে জুমি চাই জুৰিত দাপোন, ফুলৰ পাতৰ সাজোন কাচোন, এই গাঁও আপোন আপোন, এই গাঁও নিচেই আপোন। আগলি বাহাত বগলি নাচিছে, আগলি বাহাত বগলি নাচিছে, আল ফুলে কৈ কহুৱা হালিছে, মুখে মুখে হাঁহি দেখোন, মুখে মুখে হাঁহি দেখোন, ফুলৰ পাতৰ সাজোন কাচোন, এই গাঁও আপোন আপোন, এই গাঁও নিচেই আপোন। সৰু বৰ নাই ই গাঁৱত সমূলি, সৰু বৰ নাই ই গাঁৱত সমূলি, উলাহত হওঁ উদুলি মুদুলি, চেনেহৰ এই বান্ধন, চেনেহৰ এই বান্ধন, ফুলৰ পাতৰ সাজোন কাচোন, এই গাঁও আপোন আপোন, এই গাঁও নিচেই আপোন। এইখনি গাঁও বুকুৰ আপোন, ইয়াতে দেখো নতুন সপোন, কোনে জুমি চাই জুৰিত দাপোন, ফুলৰ পাতৰ সাজোন কাচোন, এই গাঁও আপোন আপোন, এই গাঁও নিচেই আপোন, এই গাঁও আপোন আপোন, এই গাঁও নিচেই আপোন। তো এই ভাগ আমাৰ নামঘৰ বনাই আছে, সম্পূৰ্ণ হোৱাগে নাই। আৰু এয়া হৈছে বৰপুখুৰী। এইটো 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 চক, এইটো চক কৃষ্ণচূড়াৰ গছ, আমি ৰোৱা নিজ হাতেৰে। বহুত গছ ৰুলোঁ, তাৰ কিছুমান মৰিলে, সেইটো জীয়াই আছে। এইয়া কাষত যে দেখিছে বেৰি বেৰি থৈছোঁ, সেইবিলাক আমিয়ে ৰুইছিলোঁ গছ পুলি। আৰু এইখন আহি পাইছোঁ আমাৰ বিল, এইজোপা এইজোপা চক, এইজোপা 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 হৈছে বৰাম, এইবাৰ বৰ ডাঙৰ আম গছ, আৰু সেইটো কাৰণে বহুত পুৰণি আম গছ, আৰু সেইকাৰণে এই জেগাটোকৰ নাম বৰামতল বুলি কয়। আৰু দেখুৱাই থাকিম আপোনালোকক, আহি থাকক আহি থাকক, এইতে 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 যায় অন্য এটা চুবুৰিলে। আৰু এইজনী আছে জুনু পেহী। পাই গ'লোহি আমাৰ
ঢলৰ সত্ৰ, এইখন হৈছে ঢলৰ সত্ৰ। চুঙি অঞ্চলৰ প্ৰথম চাহ বাগিচা আছিলে এই ঢলৰ সত্ৰতে। এইখন চাহ বাগিচা দেখুৱাই আছোঁ আপোনালোকক। প্ৰথম চাহ খেতিয়ক আছিলে কৈলাশ গোস্বামী। আৰু আটাইতকৈ ডাঙৰ কথা, এইখিনিত আছে গছ এজোপা, বহুত যুগৰ গছ এজোপা, বকুল গছ। সাংঘাতিক ডাঙৰ বকুল গছ এজোপা, সাংঘাতিক ডাঙৰ বকুল গছ। এয়া হৈছে মুক্তিযুঁজ আৰু সোণাৰ হাজৰিকাগড়। আমাৰ স্কুল পাইছোঁহি ঢলৰ সত্ৰ। এইখন হৈছে আমি পঢ়ি যোৱা ঢলৰ সত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়। ৰাজীৱ দা স্কুল এয়া পাই গ'লোহি আমাৰ বৰবমচুঙি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। আমি জ্বৰ চৰ হ'লে ইয়াতে আগতে দেখুৱাওঁ, এতিয়া জ্বৰ নাই হোৱা কৰোণাৰ ভয়ত। এইখন হৈছে আমাৰ হস্পিটেল, আমাৰ হস্পিটেল হয়। দেখুৱাম কি কি আছে আমাৰ গাঁৱত, চাই থাকক শেষলৈকে, আৰু বস্তু আছে দেখুৱাই থাকিম, চাই থাকিব। হৈছে প্ৰাথমিক বিদ্যালয় ঢলৰ সত্ৰ। এইখন আৰু এইবিলাক গছ দেখিছে নাই, বেৰি থৈছে যে, এইবিলাক আমিয়ে ৰোৱা। এইবিলাক এই গছবিলাক ইয়াত গছ আছে, এই গছবিলাক আমি ৰোৱা। ডাকঘৰ, এইটো হৈছে আমাৰ ডাকঘৰ। কোনো নাই ডাকঘৰত। এতিয়া আমি ইয়াৰ পৰা গৈ অকণমান গৈ চুঙি তিনিআলি পামগৈ। তিনিআলি, এয়া হৈছে চুঙি তিনিআলি। ইয়াত কথা নকওঁ হয়নে, যদি ওলাই গৈ যাম। বেংকৰ ওচৰত ৰখাবি অকণ। এইটো হৈছে আমাৰ লখিমী গাঁৱলীয়া বেংক, লখিমী গাঁৱলীয়া বেংক। এইতে আপোনালোক যাব পাৰিব আমাৰ ঘৰলৈ যোৰহাটৰ। এইটো চিধা ৰাস্তা, যোৰহাট টু গোলাঘাট, এইটো কমাবন্ধা ৰোড। এইতে চিধা গ'লেই আপোনালোকে দেখিব আমাৰ, মই যে প্ৰথমে দেখুৱাইছিলোঁ ৰাস্তাটো, প্ৰথমে যে সোমাই গৈছিলোঁ মই ঘৰলৈ, আমাৰ গাঁওখনলৈ, এই ৰাস্তাটো আপোনালোক দেখুৱাই দিম। আমি এতিয়া চুঙি তিনিআলি পাৰ হৈ আহি আছোঁ। এইটো হৈছে যোৰহাট গোলাঘাটৰ কমাবন্ধা ৰোড, আৰু এই ৰাস্তাটোৱে আমাৰ গাঁৱলৈ আহিব পাৰে আপোনালোকে। মই দেখুৱামগৈ আমাৰ গাঁৱলৈ সোমোৱা যিখন তোৰণ, গোটেই সোমাব পাৰে আপোনালোক। আহি থাকিব চুঙি তিনিআলিৰ পৰা প্ৰায় 1 কিলোমিটাৰ আহিলে মানে পাই যাব আপোনালোকে। বৰষুণ দিছে, বৰষুণতে তিতি ভিডিঅ' কৰি আহিছোঁ, আপোনালোকে লাইক এটা দি দিব। তো এইখন গেটে আপোনালোক নোসোমাব, এইখন হৈছে পুৰণি চুঙিলৈ সোমোৱা গেট। আপোনালোক চিধা চিধি মাৰি দিব, চিধা চিধি যিখন গেট পাব সেইখনহে সোমাব। ঠিক আছে, আপোনালোকক দেখুৱাই আছোঁ, এইতে সোমাই দিব আপোনালোক। আমাৰ ঘৰলৈ সোমোৱা গেটখন পাইছোঁ, সেই বৰষুণতে আহি আছোঁ তিতি দেখুৱাই আছোঁ আপোনালোকক। এইবিলাক কমাবন্ধা ৰাস্তা, দুৰৱস্থা এইবিলাক। এইখন গেট, আৰু এইতে সোমাই দিলে আমাৰ চুঙি গাঁও। এইখন তো আমাৰ ভিডিঅ'টো কেনেকুৱা লাগিলে আমাক কমেণ্ট বক্সত জনাব। যদি ভাল লাগিছে লাইক কৰিব, লাইকটো কৰিবই, কাৰণ বৰষুণত তিতি বহুত কষ্টৰে ভিডিঅ' বনাইছোঁ। প্লিজ লাইক এটাটো আমাক কৰি দিব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্লিজ বুলি কৈ দিছোঁ, আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেতিয়াহে আমি আকৌ আগতেই আপোনালোকক ভাল ভিডিঅ' দিব পাৰিম।